কৰিছিল এই পৰীক্ষা sebaonline.org ইনত উপলব্ধ হৈছে এই পৰীক্ষাৰ ফলাফল আমি এই সন্দৰ্ভত আৰু অধিক খবৰ জানিবৰ বাবে পুলক মহন্তৰ কাষলৈ গৈছে মুহূৰ্তত পুলক এতিয়া কথাটো হৈছে যে আজি ৰিজাল্ট পোৱা গৈছে তাত কিমান মাৰ্ক পাইছে সেই উত্তীৰ্ণ প্ৰাৰ্থীগৰাকীয়ে সেয়া কিন্তু এতিয়াও উল্লেখ হোৱা নাই কেৱল নেক্সট পদক্ষেপৰ বাবে তেওঁলোক যে কোৱালিফাই হৈছে সেই কথাটোহে উল্লেখ আছে গতিকে এইখিনি তথ্য সেই প্ৰাৰ্থীগৰাকীয়ে কেনেকৈ জানিব এইখিনি বা সেবাই নিজাববীয়াকৈ কিবা তেওঁলোকক ঘেয়া দাখিল কৰিব নেকি এই গোটেই বিষয়টোৰ সন্দৰ্ভত শেহতীয়া কিবা খবৰ আপুনি লাভ কৰিছে নেকি সিবি প্ৰথমে ক'ব লাগিব বহু জল্পনা কল্পনা আৰু বহুগৰাকী লোকৰ বিভিন্ন যে অভিযোগ আছিলে তাৰ পাছত দেখা পোৱা গৈছে কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে আজি ঘোষণা হ'ব ফলাফল কিন্তু কালিয়ে আসলে ফলাফল ওলাইছিলে প্ৰথম বিসংগতি এটা তাতে হৈছিলে কালিয়ে বহু লোকে যি ৱেবছাইট sebaonline.org.in সেই ৱেবছাইটটোত কিন্তু কালিয়ে বহু লোকে ফলাফল পাবলৈ সক্ষম হৈছিল তাৰ পিছত যদিও সেই ৱেবছাইটটো বন্ধ কৰি দিয়া হয় পুনৰবাৰ আজি দিনৰ 11 বজাত সেই ফলাফল মুকলি কৰোৱা হয় আমি সেবাৰ কৰ্তৃপক্ষৰ সৈতে আহি কথা পাতিবলৈ যত্ন কৰিছিলো যেহেতুকে আজি কাতি বিহুৰ বন্ধ আছে চৰকাৰী বন্ধ সেয়ে সেৱাৰ যি কাৰ্যালয় সেয়া বন্ধ কিন্তু যিগৰাকী বিষয়া তেওঁলোক যদিও বন্ধ আহি উপস্থিত হৈছে সংবাদ মাধ্যমৰ আগত তেওঁলোকে মুখ খোলা নাই মুহূৰ্তলৈকে অনানুষ্ঠানিকভাৱে আমি কথা পাতিছিলো সেই বিসংগতি প্ৰসংগটো তেওঁলোকক সুধিছিলো তেওঁলোকে কৈছে যে পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰিছিলে সেবাই কিন্তু ফলাফল ঘোষণাৰ যি সম্পূৰ্ণ দায়িত্ব সেয়া ৰিক্ৰুটমেণ্ট বোৰ্ডৰ হাতত থাকে গতিকে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছতেই সম্পূৰ্ণ যিসমূহ যাৱতীয় কাম সেয়া ৰিক্ৰুটমেণ্ট বোৰ্ডৰ হাতলৈ পঠিয়াই দিছিল আৰু ৰিক্ৰুটমেণ্ট বোৰ্ডেহে সম্পূৰ্ণ যি ফলাফল সেয়া অনলাইন যোগে দিয়াত তেওঁলোকে কাম কৰিছে আৰু ৰিক্ৰুটমেণ্ট বোৰ্ডকো সেই অনুপাতে আমি ফোন কৰিছিলো তেওঁলোকৰ সৈতে কথা বতৰা পাতিছিলো তেওঁলোকক সোধা হৈছিলে যে সংবাদ মাধ্যমৰ আগত তেওঁলোকে বাইট বা প্ৰেছ মিট তেনেধৰণৰ কিবা দিব নেকি এই মুহূৰ্তলৈকে তেওঁলোকে স্পষ্টকৈ ক'ব পৰা নাই তেওঁলোকে কিমান সময়ত প্ৰেছ মিট দিব বা তেওঁলোকে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিব কিন্তু এটা কথা কৈছে কালি আসলতে যি বিয়লি ভাগলৈ ৰিজাল্ট ওলাইছিলে বিভিন্ন গৰাকী লোকে যে ৰিজাল্ট লাভ কৰিছিলে তাৰ ওপৰত তেওঁলোকে মুখ খুলিছিলে তেওঁলোকে কৈছে যে টেকনিকেল প্ৰব্লেম আৰু সেই সময়ত যেহেতু তেওঁলোকৰ টেষ্টিং চলি আছিলে সেই টেষ্টিং চলি থকা সময়তে বিভিন্ন গৰাকী লোকে যেতিয়া সাৰ্চ কৰিছিলে সেইটো ৱেবছাইট সেই ৱেবছাইটত তেওঁলোকে ৰিজাল্ট পাবলৈ সক্ষম হৈছিলে আৰু এটা কথা তেওঁলোকে কৈছে যে কালি আসলে সেই ৱেবছাইটটো যেতিয়া বন্ধ কৰি দিয়া হ'ল আজি 11 বজাত ঘোষণা কৰা হৈছে যিসমূহ প্ৰাৰ্থী আজিৰ দিনটোত উত্তীৰ্ণ হৈছে যিমানটা পদ আছে 13,361টা পদ আছে 41টা পদ আছে 13,341টা পদ আৰু তাৰ বিপৰীতে কিন্তু দেখা পোৱা গৈছে দুগৰাকীকৈ প্ৰাৰ্থীক তেওঁলোকে অৱতীৰ্ণ কৰাইছে অৰ্থাৎ 26,682 গৰাকী প্ৰাৰ্থীক অৱতীৰ্ণ কৰোৱা হৈছে তেওঁলোকৰ মাজত মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব আৰু মৌখিক পৰীক্ষাত যিসকল লোকে উত্তীৰ্ণ হ'ব তেওঁলোকেহে এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰা হ'ব অৰ্থাৎ আজি প্ৰত্যেকটো পদৰ বিপৰীতে দুগৰাকীকৈ প্ৰাৰ্থীক অৱতীৰ্ণ কৰোৱা হৈছে আৰু বিভিন্ন প্ৰসংগও চৰ্চাত আছে কাৰণ এই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে কিন্তু ভিক্টৰ দাসে পাণবজাৰ থানাত যি গোচৰ ৰুজু কৰিব গৈছিলে সেই প্ৰসংগটো সেই সময়ত চৰ্চাত আছিলে সমান্তৰালভাৱে ভিক্টৰ দাসৰ প্ৰসংগ যেতিয়া সংবাদ মাধ্যমত চৰ্চাত আছিলে সেই সময়ত কিন্তু বহুগৰাকী লোকে সামাজিক মাধ্যমত বিভিন্ন কথা লিখিছিলে সেই কথাসমূহক লৈ ৰাজনৈতিকভাৱেও বিভিন্ন মতামত সেই সময়ত প্ৰকাশ কৰিছিল আৰু অৱশেষত মুখ্যমন্ত্ৰীয়ে এটা কথা আশ্বাস দিছিলে যে কোনো ধৰণৰ বেমেজালি নহয় সম্পূৰ্ণ নিকা প্ৰক্ৰিয়াৰে আসলে যি নিযুক্তি সেই নিযুক্তি হ'ব আৰু আশা কৰা হৈছে আজিৰ দিনটোত যি ফলাফল ঘোষণা কৰা হ'ল 11 বজাত সেই ফলাফলো সম্পূৰ্ণ নিকা আৰু স্বচ্ছ ভাৱধাৰাৰে আসলে সেই ৰিজাল্ট যাতে প্ৰকাশ কৰা হৈছে সেয়া সকলোৱে আশা কৰিছে আৰু যেহেতু মৌখিক পৰীক্ষা আছে মৌখিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতহে গম পোৱা যাব আসলে কোনে সেইসমূহ চাকৰি লাভ কৰিছে আৰু যি 13,341টা পদৰ প্ৰাৰ্থী সেইসকলক এতিয়াও আসলে চিলেকশ্যনৰ বাবে যি মৌখিক পৰীক্ষা সেই মৌখিক পৰীক্ষাত বহিব লাগিব আৰু মৌখিক পৰীক্ষাত বহাৰ পাছতহে তেওঁলোক চিলেক্ট হ'ব সেই চতুৰ্থ বৰ্গৰ সেই 13,000 পদৰ বাবে চিম্পি আপুনি শুনি আছে মই আকৌ এবাৰ বিষয়টো উত্থাপন কৰিব বিচাৰিছো যেহেতু কোৱা হৈছে যে 26,000 বৰ্তমান উত্তীৰ্ণ হৈছে দুজনকৈ উত্তীৰ্ণ কৰাইছে এতিয়া সম্পূৰ্ণ স্বচ্ছৰ নিকা হৈছে বুলি চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে কিন্তু আজি যে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল তাত কেৱল কোৱালিফাইড বুলিহে আছে তাত কিমান মাৰ্কছ পাইছে সেইখিনি নাই গতিকে এজন প্ৰাৰ্থীয়ে কিমান মাৰ্কছ পাইছে বা নাপাইছে সেইখিনি গম নোপোৱাকৈ কেনেকৈ আচলতে আমি স্বচ্ছ যে নিকা হৈছে এই কথাটো ক'ব পাৰিম নিশ্চয়কৈ এই প্ৰসংগটোক লৈ ইতিমধ্যে ছ'চিয়েল মিডিয়াত বিভিন্নজনে পোষ্ট আগবঢ়োৱা পৰিলক্ষিত হৈছে কাৰণ নম্বৰসমূহ দিয়া হোৱা নাই অৰ্থাৎ কোনে কিমান নম্বৰ পাইছে কিমান নম্বৰ পাই উত্তীৰ্ণ হৈছে সেই বিষয়টো কিন্তু যিখন মাৰ্কশ্বিট অনলাইন যোগে যিখন মাৰ্কশ্বিট আজিৰ দিনটোত তেওঁলোকে লাভ কৰিছে ৰিজাল্ট শ্বীট আচলতে যিখন লাভ কৰিছে তাত তেওঁলোকক অকল কোৱালিফাইড বুলিহে উল্লেখ কৰোৱা হৈছে কোনটো বিভাগত কিমান নম্বৰ পাই তেওঁলোক কোৱালিফাইড হৈছে সেয়া কিন্তু এই মুহূৰ্তলৈকে স্পষ্ট ৰূপত উল্লেখ কৰা হোৱা নাই গতিকে সুধিবলগীয়া বহু এনে প্ৰশ্ন আছে সেয়া লাগিলে সেৱা কৰ্তৃপক্ষই হওক বা যি ৰিক্ৰুটমেণ্ট বোৰ্ড যাৰ জৰিয়তে এই ৰিজাল্টসমূহ দিয়া হৈছে
প্ৰশ্ন আছে বিভিন্নগৰাকী লোকৰ সেই প্ৰশ্নসমূহৰ উত্তৰ আমিও সংবাদ মাধ্যমে বিচাৰিবলৈ তেওঁলোকৰ সৈতে যোগাযোগ কৰি আছো কিন্তু এই মুহূৰ্তলৈকে সংবাদ মাধ্যমৰ আগত কোনে মন্তব্য প্ৰকাশ কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই জনোৱা হৈছে যে হয়তো আধা ঘণ্টা বা এঘণ্টাৰ ভিতৰতে খুব সম্ভৱ এখন সংবাদমেল সম্বোধন কৰিব আৰু তাতে সকলোবিলাক দিশ তেওঁলোকে স্পষ্টকৈ ক'ব